আপোনালোকে এইটো কাম কৰেনে ক'বচোন বাৰু। এইটো যোনে হ'লেও কৰে। এইবিলাক পেকিং বস্তুৰ লগত আহে যে সৰু সৰু বেলুন থকা পলিথিন এডোখৰ, তাকে মানুহজনে আজি ফুটাই আছে। আজি মাতবোল নাই তেওঁৰ লগত, এনেই মতা নাই। কিছুমান এনেই মানে কেতিয়াবা লাগে যে খুটখাট, সেই তেনেকৈ অকণমান সামান্য কথা এটাত লাগি আছোঁ, সেইকাৰণে মাতবোল কৰা নাই। এই ভিডিঅ'টো পিছে মই মনে মনেহে কৰি ৰাখিলোঁ দেই, তেওঁ গম নাপায়, ভিডিঅ'টো দেখিলেহে গম পাব। বাৰু ভালেই হ'ল, আজি কেইবাটাও কাম হ'ল, কথা চথা পাতি থাকিবলগীয়া হোৱা নাই যেতিয়া। ওপৰলৈ গৈ কাপোৰ কানিবিলাক পূৰা পটাপট ধুলোঁ, ধুই মেলি মানে কাপোৰখিনি শুকালেও আধা আকৌ পিছত মেলিছোঁগৈ। তাৰপিছতে আচাৰ অকণমান ৰ'দত দিবলগীয়া আছে, সেয়াও ৰ'দত দি ল'লোঁ। আহি আকৌ দেখিছোঁ শাক চাকবিলাক মই কাটি ৰাখিছিলোঁ, কাটি মানে ধুনীয়াকৈ চব বনাই মেলি বনাই আছে। তাকে তিতাকেৰেলা কাটি ৰাখিছিলোঁ। তাৰপিছতে মাছ ফ্ৰাই আৰু মানে পালেঙৰ তৰকাৰী এখন কৰিম বুলি ভাবিছিলোঁ। ভালেই পালোঁ, আহিয়ে আৰু দেখি আছোঁ ধুনীয়াকৈ মানে চব তেওঁ বনাই আছে। মই বেটাক কৈছোঁ মনে মনে ভিডিঅ' এটা কৰি ৰাখা, দেখুৱাবলৈ হ'ব পিছত। তাকে ফোনত কথা পাতি পূৰা বনাই আছে, ময়ো ভালেই পালোঁ। মই তাৰ ওচৰতে অকণমান বহিলোঁ, সিও পঢ়ি আছিলে, তাৰ লগতে মই অকণমান বহিলোঁ। নিজে এনেই ভাবিহে থাকোঁ গৈছে বুলি, কিন্তু সঁচাকৈ গ'ল। কাবেলি বুট বুলি ভাবি পিনে এই নিউটেলাকে অৰ্ডাৰ দিলোঁ নহয়, তাকো অলপো নহয়, 1 কেজি। মই ভাবিছিলোঁ কাবেলি বুট 1 কেজি অৰ্ডাৰ দিম বুলি। এইটো দেখিবলৈ অকণমান কাবেলি বুটৰ নিচিনা দেখিলোঁ, পঢ়ি নাচালোঁ, নিউটেলাকে আহিলে বাপেকে 1 কেজি। তাৰপিছতে উপায় নাই আৰু কি কৰিব, তেলিয়াবলৈ আৰু এয়া ৰাতিলৈ ম'ম' বনালোঁ, এনেও গাটো ভাল নাছিলে। সেইখনে ঢাকি দিয়া। গাটো ভাল লাগিছে। চুপ বনাইছোঁ, খাই দিবা এতিয়া। বেয়াও লাগে দেই বেচেৰা, যিমানে মই বকি জালুক থাকিলেও চুপ। পিছে একো নকয়, মাত এষাৰ নেমাতে।